আজিৰ অনুষ্ঠানৰ আমাৰ যেটো ডিএফও কচুগাঁৱে আজি অনুষ্ঠান কৰিছে সেইটো একচুয়ালি ৰাইজে ইয়াতে বিচাৰিছিলে কি আমি স্পেশালি মানুহ আৰু হাতীৰ যেটো এটা আমাৰ এটা কনফ্লিক্ট সিচুৱেশন আছে ইয়াৰ ওপৰত আমি কেনেকুৱা এটা মানে সলিউশনস ল'ব লাগে সেইটো কাৰণে থাইছগুৰিত আজি আমি এই ৰাইজৰ সন্মুখত আহিছো আর আমি অকল ফরেস্ট ডিপার্টমেন্ট আহা নাই আমি বেলেগ স্টেক হোল্ডার্স যেনেকুৱা এনজিও সকল বা আমাৰ এসএসবি বা আমাৰ ইকো টাস্ক ফোর্স বা আমাৰ এগ্রিকালচার আৰু ভেটেনারি ডিপার্টমেন্ট এখিনিকো আমি ইয়াতে মাতিছো আৰু আমি আজি শুনিবলৈ আহিছো কি অসুবিধা আছে বহুতখিনি অসুবিধাই আমি সলভ কৰিবলৈ সক্ষম হৈছো বহুতখিনিত হোৱা নাই এখিনিত আমি আজি সেইখিনি লৈ আমি আগবাঢ়ি দেখা গৈছে যে হাতী আক্ৰমণ চলা বা জনাঞ্চলত আহে তেতিয়া জীৱন আৰু সম্পত্তি নষ্ট হয় সেই জীৱন আৰু সম্পত্তি ইয়াৰ সরকার যি সুবিধা দিব লাগে সেইটো সময়মতে তারা নাপায় বলে অভিযোগ কৰিছে এই বিষয়ে কি হয় এটো হ'ব পাৰে কেনে হেতু আমাৰ মানে আমাৰ যেটো মানুহ আৰু হাতীৰ যেটো সংঘাত আছে ইয়াতে আমাৰ গভৰ্নমেন্টৰ বহুতখিনি প্ৰসিজাৰ্স আছে ইতিমধ্যে ৰিসেন্টলি আমাৰ যেটো এক্সক্ৰেশিয়া আমি কওঁ যেতিয়া মানুহে যদি আনফৰচুনেটলি মৰি যায় হেতু ৰাশিটো আমাৰ বাঢ়ি গৈছে কিন্তু ইয়াৰ এটা প্ৰসেস আছে পদ্ধতি আছে আৰু ইয়াতে আমাৰ মানে ডিপাৰ্টমেন্টৰ পৰা হেতু সেন্ট্ৰেলত যায় তাৰ পিছত হেতু মানে স্যাংচন হয় কিন্তু হেতু মই মানি লৈছো স্বীকাৰ কৰিছো কি এইখিনি আমি যিমান পাৰো সোনকালে যদি দিব পাৰো এটো আমি ইয়াৰ ওপৰত চেষ্টা কৰিম দেখা গৈছে বাইদেউ যে হাতীসকলে খাদ্যৰ বাবে জনাঞ্চলত আহে বনাঞ্চলৰ ভিতৰতে হাতীৰ কাৰণে খাদ্যৰ ব্যৱস্থা কোনো আপোনালোকে পদ্ধতি ল'ব হয় actually এটো অকমান মানে এটো যদি আমি মই ক'ব পাৰো কি হাতী অকল খাদ্যৰ কাৰণে নাহে হাতীৰ এটো আগত এটো ৰাস্তা আছিল আপোনালোকে জানে যেটো আমি এলিফেন্ট কৰিডৰ কওঁ তেনে সেই গোটেই অঞ্চলটো আগতে ৰিপুচিৰাং এলিফেন্ট ৰিজাৰ্ভ আছিল তো এই হাতীটো এটোই চিনি পায় কি এটো মোৰ ৰাস্তা আছিল এতিয়া হাতী বাহিৰত আহে ডেফিনেটলি কিন্তু ভিতৰত জংগলত আমাৰ যেটো আমাৰ ঘাঁহ হোক বা আমাৰ যেটো হাতীৰ খাদ্যৰ হেৰি আছে এখিনি প্লান্টেশনও আমি লৈ আছো কিন্তু তথাপি হাতীটো বাহিৰত আহিবই কেনে হেতু তাৰ নেচাৰত আছে কেনে হেতু মানে তাৰ এটা নিয়ম কি মানে এটো বাহিৰত আহিব তো এটো কাৰণে আমি এইবিলাক যেনেকুৱা সোলাৰ ফেন্স বা আমি যেটো এটা লাইফস্টাইল চেঞ্জ যেটো কওঁ মানে বহুত এৰিয়াত আমাৰ এতিয়া যেটো হাতীৰ খাদ্য নহয় এখিনি আমি তাতে লগাব পাৰো তেতিয়া মানে মানুহৰ যেটো ডিস্টাৰবেন্সটো কম হয় বাট এইবিলাক আমি আলোচনা কৰিম